হে হেল্ল' গাইজ, আজি আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ সকলোৰে খবৰ ভালনে? আমাৰ ইয়াত বহুত বৰষুণ আৰু বহুত পানী। গাইজ আপোনালোকক বানপানী দেখাই আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া গাইজ বানপানী, ঘৰৰ পিছফালে বহুত পানী হৈ গৈছে। এয়া পানী আৰু দেখাই আছোঁ আপোনালোকক বানপানী। সেয়া আমাৰ ঘৰৰ পিছফালে গৈ আছোঁ, ঘৰৰ পিছফালে বহুত বানপানী হৈছে। এয়া শহা বহুত পাত খাই আছে। আৰু আছে ইফালে এয়া শহা বহুত। এতিয়া আপোনালোকক বানপানী দেখাই আছোঁ গাইজ। ইফালে গোটেই বানপানী হৈ গৈছে। এয়া শহাপহু বহি আছে ইয়াত। ইয়াতে গোটেই বানপানী, এয়া পানী হৈ গৈছে গোটেই। এয়া গোটেই বাঁহৰ তলত গোটেই বানপানী, অভাৰ বানপানী হৈ গৈছে গাইজ। বানপানী হোৱাৰ কাৰণে গৰু কটো দিব পৰা নাই, ঘৰতে ৰাখিব লগা হৈছে। এয়া দেখাই আছোঁ। এতিয়া গৰুক ঘাঁহ দিব লাগিব। এয়া গৰু দুটা, আমাৰ বেছি গৰু নাই, দুটা গৰু আছে, সৰু সৰু পোৱালি গৰু দুটা। বানপানী হোৱাৰ কাৰণে ঘৰতে ৰাখিব লগা হৈ আছে। এতিয়া ইহঁতক ঘাঁহ দিম। উপায় নাই আৰু গাইজ, ঘৰতে ঘাঁহ কাটি দি আছোঁ। বহুত বানপানী আমাৰ ইয়াত। গৰুক ঘাঁহ দিয়া হৈ গ'ল। এতিয়া হাঁহকেইটা খেদি আনি গঁৰালত সোমাম, নহ'লে বানপানীত গুচি যাব ক'ৰবাত। যা, হেই গাইজ, আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু আমাৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে কমেণ্টত জনাবা। আপোনালোকে ছাপোৰ্ট কৰিলে মই আগবাঢ়ি যাম। আৰু আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। লগ পাম নেক্সট ব্লগত। বাই বাই।